हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल। तो गुड मर्निंग की खबर আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল। তো আজি গৰু বিহু, তো তাকে অকণমান দেখাম কেনেকৈ কি কৰা হয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে। এতিয়া মানে মই পাত এখিলা কাটি লওঁগৈ, চাই থাকক ভিডিঅ'টো। এইটো তো নামঘৰতে বিহু পাতিছে এদিনীয়া। তো গাইজ বিহু মাৰি আহিলোঁ, একদম ভাগৰ লাগিছে। মানে কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ আৰু এতিয়া গধূলিকৈ ক'ৰ্ট ফিল্ডত ফাংচন আছে, তাকে যাওঁ নে নাযাওঁ তাকে মানে চাই লওঁ। তাৰপৰা যদি যাওঁ ভিডিঅ'টো দেখুৱাই আছোঁ। তো গাইজ এতিয়া আমি মানে ফাংচন চাবলৈ ক'ৰ্ট ফিল্ডত আহিছোঁ। তো এয়া মোৰ লগত দুটা আহিছে, তো ফাংচনত গৈ দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। গাইজ ফাইনেলি পাই গ'লোঁ এতিয়া ক'ৰ্ট ফিল্ডত। তো এয়া হৈ আছে। তো তুমি কিবা খাবা নেকি? এই নকয় মুখত কি মাছ আছে শিখৰ, সেইটো মেইন। অঁ চিগনেচাৰ চাই ল'বা চবেই। জ্ঞাপন কৰিলোঁ সমলিকা অনুষ্ঠানকেইটা আপোনালোকৰ আজি সুন্দৰ হওক। এতিয়া বৰ্তমান গায়ক আমি উপস্থিত হ'লোঁ, এতিয়া ফাংচন আৰম্ভ হ'ব। এতিয়া আপোনালোকৰ দেখাই জানো চাই লওঁ ভিডিঅ'টো মানে তো গাইজ আমি পোহৰ কেলৈ বিচাৰি যাওঁ, কাৰণ আন্ধাৰত নেদেখোঁ যে, পোহৰ বিচাৰি যাওঁ। We'll
নতুন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। তো আজিলৈ বাই। তো ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।